জয় জয়তে আসাম টেকনিকেল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন হেল্পফুল ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে যদি মোবাইলৰ পৰাই পোষ্ট পেমেণ্ট বেংকৰ একাউণ্ট কৰিব বিচাৰে কেনেকৈ কৰিব সেই বিষয়ে ভিডিঅ' লৈ আহিলোঁ। পোনপ্ৰথমে আপোনালোকে আপোনাৰ মোবাইলৰ গুগল বা ক্ৰমত যাব। যোৱাৰ পিছত আপোনালোকে সাৰ্চ কৰিব IPPB ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক। সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখতে এইখন পেজ খোলকাই আহি যাব। এইখন পেজ খোলকাই আহি যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। ইয়াতে দেখা পাব ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক পাৰ্চনেল। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাক বেলেগ এখন পেজ লৈ ৰিডাইৰেক্ট কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছোঁ, মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত থাকিবলৈ। এইখন পেজ লৈ অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত একাউণ্ট কৰাৰ আগতে আপোনালোকে জানিব লাগিব ইয়াতে দিয়া আছে ৰেটছ এণ্ড চাৰ্জ কি কাটিব এই বিষয়ে জানিব লাগিব। তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত পেজটো অলপ লোডিং হয় আপোনাৰ সন্মুখত আহি যাব। আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ফিজ। আপোনাৰ ফিজ কি ল'ব, একাউণ্ট টাইপ আপোনালোকে সকলো ডিটেইলছ ইয়াৰ পৰা চাব পাৰিব। ডিজিটেল ছেভিংছ বেংক থাকিলে পাৰ্চেণ্ট দিয়া আছে, কিন্তু আপুনি যদি কাৰেণ্ট একাউণ্ট কৰে তেনেহ'লে 0%। ইয়াৰ পৰা আপোনালোকে অলপ স্ক্ৰল কৰিব। পাৰ্চনেল বেংকিং দেখা পাব। ইয়াৰ পৰা আপোনালোকে ভালকৈ চাই ল'ব। চাই লোৱাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে 3 লাইন দিয়া আছে। আকৌ 3 লাইনত ক্লিক কৰি দিব। 3 লাইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত তেনেকৈ আহি যাব। আপোনালোকে ইয়াতে দেখা পাব যে সাৰ্ভিস ৰিকুৱেষ্ট। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। সাৰ্ভিস ৰিকুৱেষ্টত ক্লিক কৰাৰ লগে লগে তাৰপিছত আহি যাব IPPB কাষ্টমাৰ। যিসকলৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক একাউণ্ট আছে সেইসকলৰ বাবে IPPB কাষ্টমাৰ, আৰু যিসকলৰ নাই সেইসকলৰ হ'ল নন IPPB কাষ্টমাৰ। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ সন্মুখত আকৌ নতুন এখন পেজ খোলকাই আহি যাব। এইখন পেজ খোলকাই আহি যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ইয়াতে আহি যাব নন IPB কাষ্টমাৰ। আপোনালোকে ইয়াতে দেখা পাব দুটা অপশ্যন আছে। আপোনালোকে পোনপ্ৰথমে যিটো অপশ্যন আছে 1 নম্বৰত সাৰ্ভিস ৰিকুৱেষ্ট ফৰ্ম, আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আকৌ আপোনাৰ সন্মুখত অফিচিয়েল যিটো ৱেবছাইট মানে ফৰ্ম আছে এই ফৰ্মখন খোলকাই আহি যাব। আপোনালোকে অলপ স্ক্ৰল কৰিব। ইয়াতে দেখা পাব অল ফিল্ডছ মাৰ্কছ উইথ ষ্টাৰ আৰ ৰিকুৱেড। যিবিলাক ৰেড ষ্টাৰ দিয়া আছে সেইবিলাক আপোনালোকৰ ফিলআপ কৰিবই লাগিব। তেনেহ'লে আপোনালোকে ইয়াতে দেখা পাব অপেন নিউ একাউণ্ট। আপোনালোকে অপেন নিউ একাউণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰি দিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে সেলুটেশ্যন। আপোনালোকে ইয়াতে ক্লিক কৰি ইয়াৰ পৰা যিটো হয় MR MRS MS আপোনালোকৰ যিটো হয় সেইটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰি ল'ব। সিলেক্ট কৰি লোৱাৰ পিছত তাৰপিছত দেখা পাব ইয়াতে ফাৰ্ষ্ট নেম। আপোনালোকে ইয়াতে ফাৰ্ষ্ট নেম লিখি দিব। তাৰপিছত দেখা পাব লাষ্ট নেমটো লিখি দিব। তাৰপিছত দেখা পাব মোবাইল নাম্বাৰটো লিখি দিব। তাৰপিছত দেখা পাব ইমেইল। আপোনালোকে ইমেইলটো লিখি দিব। এড্ৰেছ ফাৰ্ষ্ট লাইনটো লিখি দিব। এড্ৰেছ ছেকেণ্ড লাইনটো লিখি দিব। পিনক'ডটো ইয়াতে লিখি দিব। যিটো পিনক'ড ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ ইয়াতে অট'মেটিক আপোনাৰ পোষ্ট অফিচ সেইটো আহি যাব, কিন্তু ইয়াতে অলপ ছাৰ্ভাৰৰ প্ৰব্লেম হৈ আছে সেইকাৰণে অহা নাই। তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ সকলো ডিটেইলছ আহি যাব। আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব এনি স্পেচিফিক ৰিকুৱেষ্ট। ইয়াতে আপোনাৰ এটা নোট লিখিব লাগিব। নোটটো হ'ল যে আই এপ্লাইং নিউ একাউণ্ট। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব এটা বক্স আছে। ইয়াতে ৰাইট ক্লিক কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে দেখা পাব এটা কেপচা দিয়া আছে, টেক্সট ভেৰিফিকেশ্যন দিয়া আছে। আপোনালোকে এইখিনি যদি নুবুজে তেনেহ'লে ইয়াতে ক্লিক কৰি দিব, চেঞ্জ হৈ যাব। এইখিনি ইয়াতে লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ফৰ্ম ফিলআপ কৰিলে সেইটো আপোনাৰ যিটো পোষ্ট অফিচ আছে সেইটো পোষ্ট অফিচত আপুনি গুচি যাব। তাৰ পৰা আপোনাক কেইদিনমান যোৱাৰ পিছতে আপোনাক ফোন কৰিব। তাৰপাছত আপুনি তাতে গৈ আপুনি পোষ্ট অফিচ পেমেণ্ট বেংকটো ভেৰিফাই কৰি খুলি ল'ব। এনেকৈ আপোনালোকে নিজৰ মোবাইলৰ পৰাই পোষ্ট অফিচ বেংকৰ এপ্লাই কৰিব পাৰিব। ধন্যবাদ। জয় হিন্দ।